নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জিমি। আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ অসম জীয়ৰী নামৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। গতিকে আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমি পাকঘৰৰ কিছুমান বস্তু সকলোৱে সজীৱ কৰি ৰাখিব বিচাৰোঁ, নহয়নে? যিহেতু এতিয়া লকডাউনৰ কিছুমান বস্তু সহজে পাবলৈ অলপ অসুবিধা হয়। গতিকে কেনেকৈনো আমি পাকঘৰৰ কিছুমান বস্তু সজীৱ কৰি ৰাখিব বিচাৰোঁ জানি লওঁচোন আহক। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে মোৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। গতিকে দেৰি নকৰি আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি মই লৈ আহিছোঁ পাকঘৰত প্ৰতিদিনে ব্যৱহাৰ হৈ থকা 4টা বস্তু, যেনে মছলা, কেঁচা জলকীয়া, মিঠাতেল আৰু সিদ্ধ কণী, যিটো আমি ডিম বুলিও কওঁ। 1 নম্বৰতে কেঁচা জলকীয়া, যিটো আমাক সকলোকে অতি দৰকাৰী। কেঁচা জলকীয়া সতেজ কৰি ৰাখিবলৈ হ'লে জলকীয়াখিনি ঠাৰি গুচাই এটা বটলত ভৰাই ফ্ৰিজত ৰাখিব। দেখিব জলকীয়াখিনি বহুদিনলৈ সতেজ হৈ আছে। 2 নম্বৰতে মছলা। আমি প্ৰায়ভাগ মানুহেই মছলা ঘৰতে তৈয়াৰ কৰি লওঁ, কিন্তু কেতিয়াবা লৈ যোৱা মছলাখিনি বেয়াও হৈ যায়। গতিকে মছলাখিনিত অলপ খোৱা তেল, নিমখ সানি ৰাখিলে সেই মছলা পুনৰ ব্যৱহাৰ কৰিব পাৰি আৰু ভালে থাকে। 3 নম্বৰতে মিঠাতেল, যিটো পাকঘৰৰ অতি প্ৰয়োজনীয় বস্তু। মিঠাতেলত 10টা গোলমৰিচ দি থ'লে সেই তেল বহুদিনলৈ থৈ দিলেও ভালেই থাকে। 4 নম্বৰতে সিদ্ধ কণী, যিটো আমি ডিম বুলিও কওঁ। সিদ্ধ কণী বা ডিমটো ঠাণ্ডা পানীৰ পাত্ৰ এটাত ডুবাই ৰাখিলে বহুদিনলৈ ভালে থাকে। আনি থৈ দিয়া ডিম 4-5 দিন থাকিলে ভিতৰি বেয়া হৈ যায়, নহয়নে? ফ্ৰিজ থাকিলে বাৰু বেলেগ কথা, কিন্তু নাথাকিলে এনেদৰে কৰি চাবচোন, দেখিব ডিমখিনি বহুদিন ভালেই হৈ আছে। পাকঘৰত প্ৰতিদিনে আৰু সদ্যহতে ব্যৱহাৰ হৈ থকা বস্তুবিলাক কেনেকৈ সজীৱ কৰি ৰাখিব পাৰি মোৰ আগৰটো ভিডিঅ'ত দিয়া আছে। যিসকলে এতিয়ালৈকে চোৱা নাই, চাই ল'ব। আজিলৈ ইমানেই। এনেদৰে মোৰ ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব।